মহান চিত্ৰশিল্পী তথা আজন্ম প্ৰেমিক লপৱন বৰুৱালৈ একাজলি শ্ৰদ্ধাঞ্জলি নিবেদি উৎপল শিৱমৰ হৃদয় জোকাৰি যোৱা বাক্যকেইষাৰি আপোনালোকলৈ মোৰ কণ্ঠৰে আগবঢ়ালোঁ। আজি পুৱাৰ পৰাই দীপালী বাইদেউ গাত তত নাই। পুৱাই গা পা ধুই দীঘল চুলিতাৰিত সুগন্ধি তেল অকণ সানি মাজেদি সেওঁতা ফনিয়াই ঢিলাকৈ বান্ধিছে খোপাটো। শিৰত ৰঙাকৈ সেন্দুৰকণ সানি কপালত আঁকি লৈছে ৰক্ত জবা। বাৰে বাৰে গৈ ডাৱৰৰ ফাঁকেদি জুমি জুমি চাইছেগৈ। বৈতৰণি পাৰ হৈ আজি যে তেওঁ অহাৰ কথা। সময় পালে আমাৰ ফালে এবাৰ আহি যাবা, এবাৰ আহি যাবা। গীতটি গুণগুণাই গাই গাই বাৰে বাৰে আইনাত মুখখন চাইছে। এই যে পাবহি হৈছে তেওঁ চিৰ যুগমীয়া প্ৰেমিক চেনাই লপৱন। এই আহি পাইহিহে লাগে। সুদীৰ্ঘ 4টা বছৰ দেখা দেখি নাই আজন্ম প্ৰেমিক যুগলৰ। আজিহে তেওঁ সময় পালে আহিবলৈ। আজি আহিব তেওঁ কাহানিও ঘূৰি নোযোৱাকৈ। মেঘাচ্ছন্ন পদূলিয়ে হতঙা মানুহ এজন পাৰ হৈ আহিছে। সমগ্ৰ দেহাতে সতেজ নাৰ্জীৰ গোন্ধ। ঘি আৰু অক্ষৰ পবিত্ৰ গোন্ধেৰে মহমহাই আহিছে মানুহজনৰ দেহৰ পৰা বৈ অহা বতাহজাক। শুভ্ৰ সাজত খৰখোজেৰে আগুৱাই অহা মানুহজনে দীপালী বাইদেউলৈ চাই চকু টিপিয়াই হাঁহিলে। দীপালী বাইদেৱে দেখিহি চিনি পালে। নিপন, তুমি আহিলা? আমাৰ এওঁ কিমান সময়ত পাবহি, খবৰ পোৱা নেকি? হতঙা মানুহজনে ক'লে। আহিব ওলাইছে বাইদেউ, শেষৰ প্ৰশ্বাসবোৰ লৈ আছে। মোৰ পাছে পাছে পাইহিহে লাগে। দীপালী বাইদেউ দেহৰ মাজেৰে এচমকা আবেগে জোকাৰি গ'ল। কিছু সময়ৰ পাছতেই যে হাতখনত ধৰিবহি তেওঁ আজন্ম চিৰন্তন প্ৰেমিক লপৱনে। এচাটি শীতল বতাহে বাইদেউৰ আঁচলখন জোকাৰি গ'ল। এই ইংগিততে তেওঁ বুজিলে যে ইতিমধ্যে চিৰাচৰিত প্ৰেমিকজনৰ নশ্বৰতে ত্যাগ হ'ল। খৰ খেদাকে তেওঁ আকাশৰ পদূলিত পাৰি দিলে এখিলা আগলতি পাত। তাতেই আহি ভৰি থৈ তেওঁ যে এই আহি লগাবহি মাত। আজি আকাশত দুটি তৰাই বৰ চঞ্চলকে নাচিছে। চাওকচোন আকাশলৈ মূৰ তুলি। আকাশখন এখনি কেনভাছ আৰু বতাহজাক এক চিনাকি সুৰ যেন লাগিছে। আকাশখন এখনি কেনভাছ আৰু বতাহজাক এক চিনাকি সুৰ যেন লাগিছে।